আপোনালোকৰ আশা কৰোঁ বহুত বেছি ভাল। মোৰ মোটামুটি ভালেই, কিন্তু এতিয়া বেয়া হ'ব, কিয়নো গৈ আছোঁ কৰোণাৰ বেজি ল'বলৈ। গতিকে ছেকেণ্ড ড'জ ল'বলৈ গৈ আছোঁ, আৰু মই ভাবিলোঁ ব্লগটো এনেদৰে আৰম্ভ কৰোঁ। আৰু একেবাৰে ওলাই মেলি ষ্টাইল কৰি মেলি ওলালোঁ। আপোনালোকে আকৌ নাভাবিব ৰাতিপুৱাই ইমান ষ্টাইল কৰি ওলালেনে। গতিকে যাবলৈ ওলাইছোঁ, আৰু আপোনালোকে চাই থাকিব। মই আহি পেলাই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব, আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। গতিকে একেবাৰে ড্ৰেছ আপ কৰি মেলি ওলালোঁ, আৰু গৈ আহোঁ পটককৈ আপোনালোকক লগ পাই আছোঁ। আৰু লিপষ্টিক যে মই এনেই লগালোঁ, লিপষ্টিক লগোৱাৰ কোনো ভেলুৱে নাই, যিহেতু মাস্ক পিন্ধিবই লাগিব। গতিকে লগালোঁ, আৰু ষ্টাইল কৰি ভাল পাওঁ অকণমান, সেইকাৰণে লগালোঁ। গতিকে গৈ আহোঁ। হেল্ল' গাইজ, আহি গ'লোঁ ভেকচিন লৈ, দিলে ইয়াত আহি গ'লোঁ। এতিয়া পটাপট কাপোৰ খোলোঁ আৰু ভাতৰ যোজা কৰোঁ। গতিকে আপোনালোকক লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, এতিয়া সময় 7:30 বাজি পাৰ হৈ গ'ল, আৰু অথনি পিছত আৰু মই ৰেচিপি দিম বুলি কৈ নিদিলোঁ। গতিকে এতিয়া ৰাতিহে দিম, আৰু অকণমান হাতখনটো বিষাইছে বেজি লৈ আহা। গতিকে এতিয়া ৰেচিপিটো আগবঢ়াম বুলি ভাবিছোঁ, কিন্তু তাৰ আগতে ভণ্টিহঁতে আজি কি খাব আপোনালোকক দেখাম। মানে কি বনাইছে সিহঁতে আগতে বনাই ল'ব, তাৰপিছতহে মই মোৰটো বনাম। আজি সিহঁতে গাহৰি মাংস খাব, গতিকে আপোনালোকক অকণমান দেখুৱাম। যদি তাই বেলেগকৈ বনায় তেতিয়াও ক'ব নোৱাৰোঁ মই এতিয়ালৈকে, কিন্তু দেখুৱাম আপোনালোকক, আৰু মোৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াম। গতিকে ভিডিঅ'টো চাই থাকক। হাতখন দাঙিব পৰা নাই কিন্তু ইমানখিনি। আৰু আহি গ'লোঁ পাকঘৰত, দেখিছে এয়া ভণ্টিহঁতে বনাই আছে গাহৰি, মই যে কৈছিলোঁ। গতিকে এইখিনি বনাই হোৱাৰ পিছতহে কিন্তু মই মোৰখিনি বনাম, আৰু আধাখিনি সিজাৰ পিছত এয়া দেখিছে। তাৰপিছত তাতে দি দিছে মস্ত লাই শাক আৰু লাই শাকৰ ঠাৰি। আগৰটো ব্লগত মই আপোনালোকক দেখুৱাইছিলোঁ শাকখিনি মস্ত শকত ঠাৰি লাই শাক আনিছিলে পাপাই। গতিকে সেইখিনি দিয়ে বনাই দিছে। এয়া খাবলৈ হেনো বিৰাট টেষ্টি হয়, মই কিন্তু নেখাওঁ দেই। আৰু এয়া পুৰিছেও, লগতে পিঁয়াজ জলকীয়া কাটি এইখিনি খাইছে মজাকৈ, হেনো খাবলৈ বিৰাট টেষ্টি হৈছিলে। এতিয়া মই আপোনালোকলৈ আগবঢ়োৱা ৰেচিপিটো হৈছে পালেং শাকৰ ৰেচিপি, যাৰ কাৰণে মই পালেং শাক কুটি লৈছোঁ দেখিছে, আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেকৈ কাটি লৈছোঁ, জলকীয়া এটা, ডিম এটা, আৰু কেইটামান কাজু বাদাম এনেকৈ টুকুৰা কৰি লৈছোঁ। তাৰপিছতে প্ৰথমে কেৰাহী গৰম কৰি ল'লোঁ। মই আগতে এইখন কেৰাহীতে ভাজি বনাইছিলোঁ, তাতে মই এতিয়া বনাই দিলোঁ। আৰু পিঁয়াজখিনি দিয়াৰ পিছত আধা মিনিটমান সময় ভাজি লোৱাৰ পিছতে মই তাত জলকীয়াকেইটা দি দিছোঁ। প্ৰথমে জলকীয়াকেইটা দিলে যিহেতু বহুত ফুটে, গতিকে প্ৰথমে দিয়া নাই। এতিয়া দিছোঁ জোখমতে হালধি অকণমান, আৰু অকণমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি মই লৰোৱাৰ পিছতে লগালগ দি দিছোঁ শাকখিনি আৰু বাদামকেইটা। তাৰপিছত এইখিনি দেখিছে 1 মিনিটমান সময় হাই ফ্লেমত ভাজিলোঁ, তাৰপিছত কমি গ'ল। মই নিমখ দিছোঁ। নিমখটো মই পিছত দিছোঁ, কাৰণ জোখটো নহ'লে মই নাপাম, শাক যিহেতু কমি যায়। তাৰপিছতে মই ইয়াত ডিমটো দি দিলোঁ, ইয়াত দেখিছে ভাঙি, আৰু মই ডিমটো সম্পূৰ্ণকৈ শাকৰ লগত মিলাই দিলোঁ। এনেকৈ নিমিলাকৈও খাব পাৰে। আৰু ইয়াতে আপোনালোকে এটা কথা মন কৰিব যে নিমখ যেতিয়া দিব, শাকখিনি যেতিয়া একেবাৰে কমি যাব সম্পূৰ্ণ, তেতিয়াহে নিমখ দিব, নহ'লে জোখ পোৱা নাযায়, যিহেতু শাক বস্তুটো কমিয়ে যায় ন। তাৰপিছত এইখিনি মই আচলতে নভঙাকৈ দিলেও খাব পাৰিব, এনেই ওপৰতে দি পেলাই। মই কিন্তু ভাঙি গুড়ি কৰি দিছোঁ, আৰু ফাইনেলি এইখিনি দেখিছে মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে কোনে এনেদৰে বনাই খাই মোক কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু আগৰ ব্লগত মই আধাখনীয়াকৈ দেখুওৱা টেবুল ক্লথখন যিখন ফ্ৰেমত বনাইছিলোঁ, সেইখন এয়া সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে কেনেকুৱা হৈছে মোক জনাব বুলি আশা কৰিছোঁ। হেল্ল' গাইজ, এতিয়া সময় 11টা বাজিবলৈ হ'ল, আৰু ভাত পানী খাই বৈ আজৰি হৈ একেবাৰে বিচনা পাৰি আহিলোঁ। কিন্তু শোৱাৰ আগতে ভাবিলোঁ ব্লগটো খতম কৰি লওঁ, নহ'লে আকৌ থাকি যাব নহয়। গতিকে আজিৰ ব্লগটো মই সামৰিম, কিন্তু আপোনালোকক মই দিনত দিয়া ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু যিখন মই টেবুল ক্লথ ফ্ৰেমত বনোৱা দেখুৱালোঁ, সেইখনো মই অতি সোনকালে
এটা সম্পূৰ্ণ ভিডিঅ'খন আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ গতিকে আজিৰ ব্লগটো ইমানতে সামৰিম যদি আপোনালোকে মোৰ আজিৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু অকণমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব যাতে মই আৰু অকণমান আগবাঢ়িব পাৰোঁ লগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে এটা বেল আইকন আছে সেইটো টিপি অল কৰি ল'ব যাতে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পাই থাকে পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ জল্দি আহি আছোঁ তেতিয়ালৈ আহিছোঁ বাই বাই গুড নাইট আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে জনাইছোঁ বহুত বহুত ধন্যবাদ